এইটো পেহী ঘৰ ৰাতিপুৱাতে আহি ইয়াত পালোহি এতিয়া ইয়াক ফটোটো কিমান মাৰি দিওঁ এই বোলে ইনষ্টাগ্ৰামত আপলোড কৰিব ৰ'ব মাৰি দিওঁ কিমান এটা সুন্দৰ পৰিৱেশ চাওক আমাৰ গাঁৱৰ মাজেৰে বৈ যোৱা এই নদীখন পাহাৰৰ পৰা আহিছে দেই পানী আৰু পথাৰ মই আছোঁ দলঙৰ ওপৰত আৰু বাকী এইফালে পথাৰ ঘৰ 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 সেইফালে মায়ে কুকুৰা বিক্ৰী কৰিছে ৰাতিপুৱাতে সময় হ'ল 5:18 ৰাতিপুৱাতে 300 নে 320 নে কিমান বুলি কোৱা হৈছে কুকুৰা ৰেট 2 কেজি 370 গ্ৰাম হ'ল কুকুৰা টি কৰি আছে ৰাতিপুৱা আহি বেপাৰীয়ে হাৰটো পালোঁ যেনিবা কেতিয়াবাই কিন্তু শুই আছিলোঁ বোলে শুই আছিলোঁ কেতিয়াবা মানে এনেকুৱা হয় উঠিবলৈ মন নাই বাৰু দিয়ক ব্ৰাছ কৰোঁ মুখ হাত ধুওঁ আহি পালোহি পেহী ঘৰ এইখিনিতে এই ভঁৰালৰ ওচৰত দিব নে পেহী ক'ত দিব অঁ বাৰান্দা বনাব লাগিছোঁ এইফালে ভঁৰালৰ ওচৰত এখন বাৰান্দা আৰু ক'ত দিয়া এইটো পেহী ঘৰ ৰাতিপুৱাতে আহি ইয়াত পালোহি এতিয়া ইয়াক ফটোটো কিমান মাৰি দিওঁ এই বোলে ইনষ্টাগ্ৰামত আপলোড কৰিব ৰ'ব মাৰি দিওঁ এইখিনি জেগাত এই বাৰান্দাখন নাছিলে এই যে মাজৰ এই পকা খুটাটো এইটোও নাছিলে এইটো মই অকলে নহয় আমি তিনিটা মোৰ লগত এটা আহিছিলে ইয়াৰ গাঁৱৰ এটা আহিলে আমি তিনিটাই মিলিজুলি এই বাৰান্দাখন ঠিক কৰিলোঁ এইখন আপোনালোকৰ মনৰ পচন্দ নহ'ব পাৰে ঘৰৰ মালিকৰ পচন্দ নহ'ব পাৰে কিন্তু দিছোঁ আৰু ধুনীয়াকৈ তো এইখন বনালোঁ তাৰপিছত এইফালেও আছে এইফালে এখন কি কয় খৰি থোৱা জেগাত এখন তৰি দিলোঁ নিচিনা ধুনীয়াকৈ খৰিখিনি ছেফটি হৈ থাকিব এতিয়া বাকী হৈ গ'ল বহুত সোনকালে কামটো কৰিলোঁ আমি এতিয়া চাহ খালোঁ ভাত খাম বলে খুজি খাইছোঁ যে ভাত খাওঁ ভোক লাগিছিল খাই মেলি যাম দিয়া পেহী কথা সহায় এটা কৰি দিলোঁ অকলে নহয় দেই টিম ৱৰ্কৰ সঁচাকৈ সুবিধা তিনিটা মিলি আমি কাম ফটাফট কৰিলোঁ সময় এতিয়া 3:25 এতিয়া এই ভঁৰালৰ পৰা ধান এবেগ উলিয়ালোঁ আচলতে এই ধান বেগ এনেকৈ ভঁৰালত ভৰাই থোৱা আছিলে দেই ভঁৰালটোত মানে পেকিং কৰি জহা ধান পায় এতিয়া এইখিনি নিও মেললৈ কুটাই আনোগৈ পপাই মাই চলোৱা সেই গাড়ীখন লৈ লৈছোঁ আৰু চাইকেল আমাৰ ঘৰত এখন নহয় 3খন আছে মাইকী চাইকেল 2খন আৰু মতা চাইকেল এখন মতা চাইকেলৰ ফ্ৰেমটো ভগা এইফালৰখন সেইখন 800 টকাত কিনিছিলোঁ 6-7 মাহমান চলালোঁ নচলোৱা হৈ থাকিলোঁ এইখন কিনিছোঁ 250 টকাত এইখনৰ পেণ্ডেল পাত বেয়া হৈছিলে পেণ্ডেল পাত ঠিক কৰিলোঁ বাকী পিছফালৰ টিউব টায়াৰ খেলি মেলি হৈছে এইখিনি ঠিক ঠাক কৰিব দিব বাকী অৱস্থা এনেকুৱা মটৰ চাইকেল এখন আছে সম্পত্তি ইমানে আৰু বাকী এইখিনি লৈ যাওঁ এইখিনি চকুৱা জহা ধান কুটোৱাৰ কাৰণটো এনেকুৱা হ'ল আমাৰ খেলৰ নামঘৰলৈ মেধি আহিছে এইবিলাক গম পায় নহয় আপোনালোকে সত্ৰৰ পৰা আহিছে এইবোৰ সত্ৰৰ পৰা মেধি আহিছে মেধিক মানে ভাত এসাঁজ খুৱাব পাৰিলে ভাল আৰু আপুনি কিনো আৰু যেনেকৈ আমাৰ ঘৰলৈ কোনোবা আলহী আহিলে মাছে মাংসই মদে সেতি খোৱা নহয় ঠিক তেনেকৈ নামঘৰলৈ আহিছে নামঘৰত কৈছে আৰু ভাত এসাঁজ খুৱাম বুলি গতিকে এইখিনি কুটাবলৈ যাওঁ মই মেলৰ মালিকৰ লগত আগতীয়াকৈ কথা পাতি থৈছোঁ যে কুটাবলৈ যাম আমুক কৰিম তামুক কৰিম যাওঁ ঘৰত পপাও নাই মাও নাই সেই নামঘৰতে আছেগৈ বাকী ময়ো সেই পপাহঁতৰ নিচিনা বয়স হ'লেগৈ এইখিনি মই লগ যাম ফুৰিম চাম কিন্তু এতিয়া আমাৰ মনবিলাক মানে বুজাব নোৱাৰি কিন্তু আমাতকৈ সৰু আৰু আমাৰ নিচিনা মানুহে সমাজত ঘূৰি ফুৰিছে তেখেতসকলক মই শ্ৰদ্ধা জনাইছোঁ সন্মান কৰিছোঁ তেখেতসকলে এনেকৈ থাকক কিন্তু চবৰ ক্ষেত্ৰতে নহয় চবেই নোৱাৰে চবৰ কাৰণে সম্ভৱ নহয়
বাইক ছাগলী শুনি একদম খেলি বাকী যাওঁ বোলো দুপৰীয়া ভাতটো খালোঁ যাওঁ আজি এনেকৈ আপোনালোকক দেখুৱাব পৰা নাই ইমানে বাকী কামো হোৱা নাই কিমান এটা সুন্দৰ পৰিৱেশ চাওক আমাৰ গাঁৱৰ মাজেৰে বৈ যোৱা এই নদীখন পাহাৰৰ পৰা আহিছে দেই পানী আৰু পথাৰ মই আছোঁ দলঙৰ ওপৰত আৰু বাকী এইফালে পথাৰ ঘৰ 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 এনেকুৱা মেঘে একেবাৰে গালি পাৰি আছে ঘুম ঘাম ঘ্ৰিং ঘেম ধেই কৰি আছে বৰষুণ দিব চাগে দিয়ক মেঘে মেঘে কাম কৰক আমি কাম কৰোঁ যদি মই আজি ধান কুটাব নোৱাৰোঁ নহয় মই বিধম গালি খাম ইমান গালি খাম নহয় কি ক'ম উপায় নাই বাকী অকলে নহয় আৰু কোনোবা আহিব ধান কুটাবলৈ ভাত চাই ৰৈ আছোঁ পাই গ'লোহি মেল আমাৰ গাঁৱৰ সেই মেল যদি পাৰোঁ ভিতৰৰ ভাগটো অলপমান দেখুৱাব চেষ্টা কৰিম বাকী এইফালে গাহৰি পোৱালি মেঘেটো গালি পাৰি আছে ধুমধাম ধুমধুমকৈ মানুহ ঘৰ এঘৰ মেল থকা মানুহ ঘৰ যাওক সোনকালে মাতি নকি যাওক মেলৰ ভিতৰ ভাগ এই এনেকুৱা ডিজেলত চলা মেচিন প্ৰথমতে 2-3বাৰমান ইয়াত ঢালিব লাগিব বাকলিতে উৰুৱাব লাগিব তাৰপিছত ইয়াত পলিচ হ'ব এইটো এনেকুৱা অৱস্থা এইটো 5 HP ছেকেণ্ড দেই নহ'লে 8 HP নহ'লে 10 HP হ'ব বাকী অৱস্থা এনেকুৱা আৰু মেঘে গালি পাৰি আছে কোমতে বৰষুণ দিম গৈ আছে সময় এতিয়া ৰাতিৰ 7:05 ঘৰত মই অকলে আছোঁ সেই যে আপোনালোকক দেখুৱাইছিলোঁ মই যে ধান কুটাবলৈ গৈছিলোঁ মেলটো দেখুৱাইছিলোঁ ধান হৈছিলে তাত 5.5 টিং দেই 5 টিঙত এটিঙত মানে 20 টকাকৈ লয় কোলা ধানটো নিছিলোঁ চকুৱা চকুৱা কয় ন কোলা ধানটো নিছিলোঁ চকুৱা নিছিলোঁ আৰু সেই ঘৰলৈ আনিলোঁ আৰু তাৰপিছত মা আৰু মই এফালে গৈছিলোঁ তাৰপৰা আহিলোঁগৈ বাৰু এতিয়া ঘৰত কোনো নাই বুলি কৈছোঁ যে পাপা আৰু মা আৰু মই আমি তিনিটাহে ভণ্টি আছিলে ভণ্টি বিয়া দিলোঁ কেতিয়াবাই 6 বছৰ 7 বছৰমান হ'ল ককা আইতা 1.5 বছৰমান হৈছে ঢুকালে আইতা ঢুকুৱা 7-8 দিনৰ পিছতে ককা ঢুকালে বাকী নাই আৰু ককা আইতা এতিয়া মেইন কথাটো কি হ'ল পাপা আমাৰ ঘৰত নাই পাপা আমাৰ নামঘৰলৈ গ'ল নামঘৰত আমাৰ হেৰি আহিছে মেধি মানে সত্ৰ মানুহ আহিছে আৰু তাত মানে কি অলপ থাকিলে ভাল আৰু ভাত এসাঁজ খুৱাব পাৰিলে ভাল গতিকে সেই ধান কুটালোগৈ চাউল আনিলোঁ সেই চাউল 5 কেজিমান লৈ গৈছে কাঠল লৈ গৈছে কিবা কিবি বজাৰ কৰি সেই নামঘৰত সেই ভকতক খুৱাম বুলি এসাঁজ মোকো লগ ধৰিছিলে মায়ে মোক কৈছে ব'ল বুলি মইহে নগ'লোঁ মই বোলো ঘৰত মানুহ লাগিব নহয় মই নগ'লোঁ আৰু এতিয়া নগৈ মোৰ দিগদাৰহে হৈছে কাৰণ কেলৈ মই এতিয়া শাক ভাত বনাবলগীয়া আছে ভাত মানে নহয় চাউল 3 টেমা ধুই পিনি কুকাৰতে দি দিলোঁ 2টা হুইচেল মৰালোঁ 2টা হুইচেল মাৰি তাক চাইডতে থৈ দিছোঁ তাৰপিছত এতিয়া মই আলুগুটি কাটিলোঁ অকল আলুগুটি কাটিছোঁ আলুগুটিকে ভাজিম এতিয়া আলুগুটি বাকী অকলেতো 3টামান খাব নোৱাৰি বাৰু 1-1.5টামান খাব পাৰিম বাকীখিনি কুকুৰ আছে 3টা কুকুৰক দিব লাগিব আলুগুটি 2টা ধুনীয়াকৈ ডাঙৰ লৈ ধুই পখালি সৰুকৈ কুটি থৈছোঁ ধুনীয়াকৈ ভাজিম যিমান পাৰোঁ মোৰ ফালৰ পৰা বাকী 2টা হুইচেল মৰালোঁ তেল দিলোঁ এইখিনি আলুখিনি ধুনীয়াকৈ কাটি থৈছোঁ তাৰপিছত পিঁয়াজ আদা নহৰু এনেকৈ কাটি থৈছোঁ বাকী অৱস্থাটো দেখুৱাই দিছোঁ আপোনালোকক অকণমান আঁতৰৰ পৰা মতা মানুহে বনালে কেনেকুৱা হ'ব বাকী সেই জুইত বনোৱা নাই ইয়াত বনাইছোঁ বাকী মই যিমান পাৰোঁ এই লৰালৰিকৈ বনাওঁ দেই